करूँ हूँ कातोरी प्राण राखबि मोर বিষয় বিষধর বিষে জর জর জীবন নারহে মোর চিমা আজি ক'ত আহিলা? কি বস্তু? এই ফেনখন, এইখন তোমাৰ ডাঙৰকে ঘূৰিলে এই চাকি জ্বলি আছে। জীবন যৌবন অধীর ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি অকণমান ভিডিঅ'টো বেলেগ ধৰণৰ হ'ব, কাৰণ মই আজি বৰনামঘৰত আহিছোঁ। মাত শুনিছে, সেয়া তাল উৎসৰ্গা কৰিছোঁ, তাৰে শব্দ হয়। এয়া হ'ল আমাৰ পুথাও স্বৰ্গীয় ভুৱন বুঢ়াগোহাঁই। মোৰ এতিয়াও জল পটপটকৈ মনত আছে। সৰুতে ৰাতিপুৱা পুথাও ঘৰৰ পৰা যেতিয়া মই গাখীৰ আনিবলৈ যাওঁ, মানে তাৰ পৰা আমি আগতে গাখীৰ লৈছিলোঁ, তো পুথাই কি কৰে, এদিন মোক পিঠিত বুকুচাত লৈ চোতালখনত গোটেই ফুৰাইছিল। এই কথাটো মোৰ এতিয়া মনত পৰি গৈছে। আৰু এখেতৰে পুত্ৰ অমিত বুঢ়াগোহাঁয়ে পুথাৰ পবিত্ৰ স্মৃতিত আমাৰ গাঁৱৰ এই বৰনামঘৰটি নিৰ্মাণ কৰি কৰ্দৈগুৰিৰ ৰাইজক অৰ্পণ কৰিছে। ককাইদেউ ক'ৰ পৰা আহিছে? মই বিশ্বনাথ চাৰিআলিত ঘৰ, বিশ্বনাথ চাৰিআলি চতিয়াত। ইয়াত আহিছিলোঁ নতুনকৈ প্ৰতিষ্ঠা হোৱা নামঘৰটো চাবৰ কাৰণে।
বহুত ভাল লাগিলে। অসমৰ ভিতৰত বোধহয় শ্ৰেষ্ঠ নামঘৰ নেকি, মোৰ তেনে লাগিলে। যি নহওক, ইয়াৰ ৰাইজৰ কৰদগুৰিৰ ৰাইজৰ যিটো মানে মহান চেষ্টা, তাত আজি ভাল দেখিলোঁ। আমি সকলো আহিব চাগে, আৰু ইয়াত আগতেও বহুত মানুহ আহিছে আমি শুনিছোঁ। ভাদ মাহততো সময়ে নাছিলে, তথাপি খুব ভাল লাগিলে দেই এই কৰদগুৰিত আহি। ধন্যবাদ। মোৰো ভাল লাগিছে। মই একদম সৰুৰ পৰা এইটো, তেতিয়া বেলেগ আছিলে কিন্তু নামঘৰটো, এতিয়া অমৃত বুঢ়াগোহাঁই বুলি এজন আমাৰ গাঁৱৰে ডেকা যুৱ ব্যৱসায়ী, তেখেতে নিজা খৰচেৰে বনাই দিছে, আৰু সকলোবিলাক ইয়াত ভাল লাগিছে। পৰিৱেশ আপোনালোকেও চাবলৈ আহিব। আৰু মই ইয়াত নাম চামৰ গোটেইখিনি পৰিৱেশ আৰু ডিটেইলছখিনি দেখুৱাম আপোনালোকক। ঠিক আছে, ধন্যবাদ। ভালনে খবৰ? কালি আহিলোঁ। এয়া হ'ল আপোনালোকক যি দেখুৱালোঁ মোৰ পুৰণি গাঁওখনৰ কৰদগুৰি বৰনামঘৰ। আৰু এই বৰনামঘৰ হ'ল আমাৰ অসমীয়া সমাজৰ এখন বৈষ্ণৱ ধৰ্মৰ নাম কীৰ্তন ইয়াত হয়, সভাগৃহ। ইয়াত আহি মন প্ৰাণ ভাল লাগি যায়। আপোনালোকে চাওকচোন ইয়াৰ পৰিৱেশ। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। হয় নেকি? হয়। ইয়াত কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো কওকচোন। বহুত ভাল লাগিছে। আমি আগতে মানে আহিছিলোঁ যেতিয়া নামঘৰটো ইনগ্ৰেশ্যন কৰিছিলে, কিন্তু আমি ৰাস্তাতে মানে আহি কি হ'ল, কাজিৰঙাৰ ওচৰতে যে খবৰ পালোঁ গাঁওখনত মানুহ ঢুকাইছে, তেতিয়া নামঘৰ ভাগৰ যি কাৰ্যসূচী সেই অনুষ্টুপীয়া কৰিলে। গতিকে মানে আমি তাৰ পৰা উভতি যাব লগা হ'ল। আমি শৰাই দিম বুলি ভাবিছিলোঁ, সেই আশা মানে পূৰণ কৰাৰ হেতু আজি আমি দুৰ্গা পূজাৰ ভিতৰতে সপ্তমীৰ দিনা আহি এই নামঘৰ ভাগত উপস্থিত হৈছোঁ। আৰু আমি মানে ভকতবৃন্দৰ লগতে নাম এষাৰ গোৱা, তাৰ পৰা বুলি প্ৰসাদ খোৱালৈকে, আৰু তাৰপিছত সেৱা সৎকাৰ কৰি আমি এতিয়া ঘৰলৈ যাম। আৰু এখন মই ভাল এখন ইয়াৰ পৰা মানে হেৰি পাইছোঁ, কৰদৈগুৰিৰ বৰনামঘৰৰ মানে এখন সমৰ্পণ বুলি এখন আলোচনী এখন উলিয়াইছে নামঘৰ ভাগৰ হেৰিয়াতে। এইখন আপোনাক ইয়াতে দিলে ন? এইখন দিছে, হয়। আচ্ছা আচ্ছা। যিহেতু মই আগতে লিখা মেলাও কৰিছিলোঁ, মোৰ এই কিতাপৰ আপুনি কিহত লিখিছিলে? মই বাৰ্তা পখিলী যিখন গুৱাহাটীৰ পৰা ওলাইছিলে, হয়, তাত মই মানে বহুলভাৱে লিখিছিলোঁ। আপোনাৰ নামটো? মোৰ নাম ৰূপালী শইকীয়া। মই লিখিছিলোঁ। আৰু প্ৰতিদিনতো লিখে নেকি বাৰু? প্ৰতিদিনতো লিখিছিলোঁ, প্ৰতিদিনতো ওলাইছিলে, আৰু বহুত বিহুৰ মেগাজিন চেগাজিনত লিখিছিলোঁ। কিন্তু হঠাৎ মোৰ মানে অকণ কিবা মনটো আজিকালি অকণমান মানে লিখাৰ প্ৰতি অকণমান সেইটো কমিছে, যদি মোৰ আছে মানে হেঁপাহটো আছে, লিখিম বা কিবা এটা বিষয়ৰ ওপৰত মই ক'ম ক'ৰবাত, সেই তেনেকুৱা। গতিকে মানে মই ভাল পাওঁ এইবোৰ কৰি থাকিব, লিখা মেলাটো কৰি থাকিব। আপোনাৰ সময়খিনিও ভালকৈ যাব, আৰু তাৰ দ্বাৰা আমাৰ পঢ়ুৱৈসকলো লাভৱান হ'ব কিবা এটা হ'লেও। ঠিক আছে, ধন্যবাদ। কি দিলে তোমাক?
কি দিলে কৈ দিয়া তাতে বহি কোৱা পায়স অঁ পায়স দিয়া নাই দিলে ক'বা প্ৰসাদ অঁ